এতিয়া চাইছোঁ আমি পৰিৱৰ্তন একো নাই। তো বিপিএফে সেইকাৰণে চিন্তা কৰিছে যোৱা 4 তাৰিখ মাৰ্চত বৰমাত একদিনীয়া ডেলিগেট স্পেচিয়েল সেশন লৈ পেলাই আলোচনা কৰিছে যে কি কৰা যায়, এতিয়া কি কৰা যায়। প্ৰমোদ বড়ো চৰকাৰে আজিৰ দিনত একো কৰা নাই। 3 বছৰ শূন্য জিৰ' BTCটোহে ধ্বংস হ'বলৈ গৈ আছে, ধ্বংস হৈছে ইফালে। সেইকাৰণে আমি আলোচনাৰ মাজেদি ডিচিশ্যন এটা লৈছে যে নহ'ব, আমি বিপিএফ দলে এনেকুৱা বহি থাকিলে, চুপচাপ বহি থাকিলে নহ'ব, আমি ওলাবই লাগিব ৰাইজৰ মাজত। প্ৰমোদ বড়োৱে এই 3 বছৰত কি কৰিছে কৰা নাই, এই UPPL চৰকাৰে কি কৰিছে কৰা নাই, সেই কথাবিলাক আমি ৰাইজৰ মাজত সোমাই পেলাই জনাবই লাগিব। নহ'লে BTC ধ্বংস হৈ যাব। BTC ধ্বংস হোৱাটো আমি নিবিচাৰোঁ। আৰু BTCৰ যিমান জাতি জনগোষ্ঠী আছে চবেই মানে এই BTCৰ প্ৰতি মৰম একটা আছে। BTC দ্বাৰা দি কি পায় কি নাপায়, কি কৰিব পাৰে কি কৰিব নোৱাৰে, চব জাতি জনগোষ্ঠীৰ এতিয়া ইয়াৰ যিটো ক্ষমতা চবেই জানা হৈ গ'ল। তো এতিয়া আমি সেইকাৰণে আমি আলোচনাৰ মাজেদি যোৱা 13 তাৰিখ মাৰ্চৰ পৰা এই প্ৰগ্ৰামটো লোৱা হৈছে। ওদালগুৰিতো কৰি আছোঁ, আমি কোকৰাঝাৰত কৰি আছোঁ, চিৰাঙতো কৰি আছোঁ, বাক্সাতো কৰি আছোঁ আপোনালোকৰ ইয়াত। অহাকালি আকৌ আমাৰ তামোলপুৰ আৰু নাগিজিৰি দুটা আছে। ইয়াৰ নেক্সট দিনা আকৌ সেইফালে ওদালগুৰিত 5 নং চেৰপাং আৰু ৰৌতা আছে। এনেকুৱা হৈ আছে, মুঠতে শেষ হোৱা নাই। আৰু প্ৰগ্ৰাম বিহুৰ পিছতলৈকে আছে আমাৰ প্ৰগ্ৰাম। বিহুৰ কাৰণে আমি 4-5 দিন গেপ ৰাখিছোঁ, 4-5 দিন আমি গেপ ৰাখিছোঁ। তো আমাৰ কথাটো হ'ল মানে BTC অঞ্চলত শান্তি লাগে। BTC অঞ্চলত আমি একতাটো বিচাৰোঁ, সকলো জাতি জনগোষ্ঠী একেলগে থকাটো আমি বিচাৰোঁ। শান্তি বজাই ৰাখি পেলাই, একতা বজাই ৰাখি পেলাই এই অঞ্চলত উন্নতি হোৱাটো আমি বিচাৰোঁ। কথা সেইটো মতো লৈ পেলাই আমি ওলাই আছোঁ। আমাৰ ক'ব লগা একো নাছিল।